হেল্ল' গাইজ, আপোনালোক সকলোকে মৰিগাঁও ল'ৰা টিউচনলৈ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল ৰঙালী বিহু আৰু সকলো অসমবাসী আৰু ইউটিউব ফেমিলিৰ ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ। এতিয়া মানে হালধিত থাকে এনেকৈ মানে সকলো মানে চিলাই হৈ গ'ল মানে বেঙেনা চেঙেনাবিলাক। এতিয়া মানে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ে মানে আপোনাক গৰু ছাগলীবিলাক দেখাই দিওঁ মানে গা ধোৱাখিনি পাৰিলে দেখুৱাম, নেদেখালে নাই বাৰু। আপোনালোক আৰু গাঁৱৰ ফালে এবাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ৰাতিপুৱাই মানে বাঁহদীয়া চাট বনাইছিলে ধুনীয়াকৈ, চাৰিটা গৰু চাৰিডাল কৰি লৈ পেলাই মানে ছাগলীক দিবৰ কাৰণে থৈ দিছোঁ। আৰু গৰু ছাগলীকেইটা ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। এবাৰ এইটো হ'ল আমাৰ পোৱালিটো, 1 মাহমান হৈ গৈছে। ধুনীয়াকৈ হালধি তেল আৰু মাটিমাহ ধুনীয়াকৈ খান্দিছে এজনী মায়েকজনী, আৰু ইফালেও কেইটামান আছে, ছাগলী কেইটামান আছে, আপোনালোকক ধুনীয়াকৈ দেখুৱাই দি আছোঁ। এইজনী হ'ল ডাঙৰ ছাগলীজনী, আৰু এই দেখিছোঁ মাহ হালধি একদম তেল ধুনীয়াকৈ খান্দি থৈ দিছে হালধি সৈতে। এইকেইটা পোৱালি, এই দুটা পোৱালি, আকৌ এই দুটাও পোৱালি, আৰু ইফালে আছে দুটা গৰু আমাৰ। আৰু ইয়াত দেখিছে মাহ হালধি খান্দি ধুনীয়াকৈ থৈ দিছে গা ধুৱাবৰ কাৰণে। আৰু পাৰিলে বাৰু আপোনালোকক বিলখনে ইয়াৰ পৰা 1 কিলোমিটাৰমান আমাৰ ঘৰৰ পৰা সময় হ'লে এইফালে আপোনালোকক ধুনীয়াকৈ গা ধোৱা অলপ দেখুৱাই লৈ আহিম। আৰু ওচৰতে হাঁহ সোপা দেখিছে চৰি আছে, আৰু আপোনালোকক অলপ দেৰি বিলৰ পৰা ফালে যায় অলপ আপোনালোক গা ধোৱাবিলাকো দেখুৱাই দিম বলক। গাইছ, এতিয়া মানে গৰু গা ধুৱাই মানে ঘৰৰ পৰা অলপ ওলাই আহিছোঁ মানে। গা ধোৱাটো মানে নেদেখুৱালোঁ, মানে মই নিজে ধুৱাব লাগিল যে, সেইকাৰণে এতিয়া মানে আমাৰ গাঁৱৰ ফালে এখন দলং আছে, শলমাৰি ফালে দেখিছে এখন কি ধুনীয়া, মানে তাতে আহিছোঁ। আৰু পিছফালে বেক কেমেৰা অলপ আপোনালোক তলফালে এটা দলঙৰ তলফালে হাঁহো বহিছে, আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু চেনেলটো চাই ভাল পালে ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ পিছত আপোনালোক ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' এটা আহি আছে, আপোনালোকে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এতিয়া আগতীয়াকৈ ভিডিঅ'বিলাক পাই থাকিব বলক। এতিয়া আপোনালোকক বেক কেমেৰা অলপ দেখুৱাই দিছোঁ। গাইছ, এইখন দলংখন দেখিছে, কাষৰ ভিউটো কি ধুনীয়া লাগে। আৰু মানে এইফালে দেখিছেনে জাল দি পেলাই হাঁহ পুহি আছে, দেখিছে এইবিলাক হাঁহ দেখিছেনে, এই সৰু সৰু পোৱালি, এইবিলাক হাঁহ একদম নেট দি পেলাই মানে কাষতে ধুনীয়াকৈ দিছে। আৰু এইফালে গ'লে পায় আপোনালোকৰ শলমাৰি, আৰু এইফালে গ'লে পায় আপোনালোকৰ দলবাৰী। আৰু এই দলংখনতে আছোঁ, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰি দিছোঁ।